এটো কি বোকা ডেন্সটো কি? নমস্কাৰ বন্ধুসকল, কি বোকা ডেন্সটো কি মানে আৰু নাহেও এনেকুৱা প্ৰগ্ৰেম কৰিবলগীয়া সেনেকুৱা গায়ক নাই বুলিয়ে মই ভাবোঁ। এই এনেকুৱা প্ৰগ্ৰেমবিলাক কাৰোবাৰ বাইকেই হেৰাই গৈছে, তথাপিও চিন্তা কৰা নাই। আই লভ জুবিন দা বুলি কৈছে। এনেকুৱা প্ৰগ্ৰেম আৰু নাপায় গাইজ, চাওকচোন এনেকুৱা প্ৰগ্ৰেম পাব নেকি জীৱনত? নাপায়। এজনেই আছিলে, তাতকৈ বহুত সোনকালে ভগৱানে লৈ গুচি গ'লোঁ। মই নকওঁ যে বহুত সুখী হ'ব বা বহুত কিবা হ'ব, সেইবুলি নহয়। অকণমান হ'লেও পুৰণি ভিডিঅ'বিলাক চাই অকণমান হ'লেও মনটো চবেই সকলো বহুত বেদনাতে আছে এতিয়াও, কোনো সেই বেদনাৰ পৰা ওলাব পৰা নাই। তথাপিও এই ভিডিঅ'টোক যদি চাই অকণ হ'লেও মনটো মনোৰঞ্জন কৰিব পাৰে, সেয়ে বহুত। অকণমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা। নমস্কাৰ।